আকৌ এবাৰ গংগা যমুনা ৰিজৰ্টৰ পৰা অসমবাসীলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আহক আমি আকৌ এটা নতুন ভিডিঅ'লৈ যাওঁ। এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি দীপজ্যোতিলৈ এটা গিফ্ট আছে। আজি দাদাই এইটো আনিছে। ইয়াত কি আছে আমি নাজানো, কিন্তু অলপ দেৰিকৈ আপোনালোকে গম পাব। এতিয়ালৈকে চাই থাকক, আমি ইয়াত কি আছে আপোনালোকক দেখাই আছোঁ। মোৰ ভাল লাগিছে মনটো। এয়া আমাৰ দীপজ্যোতি, ইয়াত কি আছে কোৱা? নাজানো বাবুদাৰ কি বানিছে মনটো মোক বহুত ভাল লাগিছে। বেছি ভাল লাগি আছে, দেখাৰ পিছত খুব বেছি ভাল লাগিব একদম। আজি ডিউটিটোৰ পৰা এক্সাইট হৈ আছে। আমি এতিয়া চাম আৰু বস্তুটো এতিয়া যাওক, আপোনালোকে দেখিব ইয়াত কি আছে। আপোনালোকক কৈছিলোঁ আমি এতিয়া বস্তুটো এতিয়া খুলিম। এতিয়া দাদাই দীপজ্যোতিক গিফ্ট দিব। এতিয়া আমাৰ খুব বেছি ভাল লাগি আছে আজি দীপজ্যোতি চাগে আজি মনটো পুৰা দীপজ্যোতি হাঁহি দিয়া। আজি খুব ভাল লাগি আছে দীপজ্যোতি। এতিয়া দাদাই খুলি আছে। এইটোৰ দাম হ'ল 3000। দেখাই দিয়া একবাৰ, গলত আলাই লোৱা, নাচি দিয়া একবাৰ দীপজ্যোতি। এতিয়া একবাৰ নাচি দিয়া দীপজ্যোতি। এই বঢ়িয়া দীপজ্যোতি, আজি কেনেকুৱা লাগি আছে তোমাৰ? এতিয়া পুৰা হাই ফাই দিয়া মানে আজি তামাম ভাল লাগি আছে। বা আজি বহুত দিনৰ পৰা কি গিফ্ট পাই গলো ন। তুমি বিহু ভাল পোৱা? মজা পাইছে, মজা আজি বহুতে ভাল লাগিছে আজি দীপৰ। মানে কেনেকুৱা লাগিছে আমাৰ ইয়াতে আহি কিনে? বঢ়িয়া মাছ, ফাৰ্ষ্ট ক্লাছ মাছৰ মানে মই কাৰো লগতে কম্পাৰিজনত যাব নোৱাৰোঁ। ইমান সুন্দৰ মাছ, বৰ ধুনীয়া পৰিৱেশৰ লগত। মাছৰ আঞ্জাখন নাৰিকলেৰে ৰান্ধিছে। ৰান্ধনীটোৰ নাম কি? টিংকু ডেকা। টিংকু ডেকা। মইতো তাক যাওঁতে চাই যাম মানুহজন দেখাত কেনেকুৱা। ইমান ধুনীয়া পৰিৱেশ বুলি মই জনা নাছিলোঁ। ইউটিউবত পাইছোঁ, ফোনেৰেও পাইছোঁ, মানুহৰ মুখত শুনিছোঁ, ৰামপুৰত শুনিলোঁ, এইমাত্ৰ মুকালমুৱাত শুনিলোঁ। মানুহ চবেই আহক, ইয়াতে চাওক ৰিজৰ্টৰ ধাৰণাটো কেনেকুৱা হোৱা উচিত। ৰিজৰ্ট কি? মানুহে ৰিজৰ্ট বুলি পেলাই খাব যায় আৰু সেই থাকিব যায়, কিন্তু তাৰ মূল্যটো বুজি নাপায়। এই ৰিজৰ্ট শব্দটোক ইয়াতে আহি উপলব্ধি কৰক। বস্তুবিলাক চব এই কাঠগোলা লাগিছে। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 18 কিলোমিটাৰ হয়। ভাবিছিলোঁ বহুত দিন আগৰ পৰা এবাৰ আহিম, গংগা যমুনা চাম, কেনে লাগে কি লাগে। হয় দিয়ক। এনে ইউটিউব চেনেলবিলাক চাই থাকোঁ, দেখি থাকোঁ, কিন্তু সঁচাকৈ আজি আহি বহুতখিনি ভাল লাগিছে। বৰ আনন্দ কৰিলোঁ। পৰিয়াল লৈ আহিছোঁ, খুবেই ভাল লাগিছে আৰু আহি। মানে এই ফাৰ্ষ্ট টাইম আহিছে নে? এই ফাৰ্ষ্ট টাইম আহিছোঁ। ঠিক আছে দাদা, থেংক ইউ। ৱেলকাম। বাইদেউ কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? মানে গংগা যমুনাত এয়াই ফাৰ্ষ্ট টাইম আহিছে নে আগতো আহিছিল? মানে এইবিলাক চব মানে নতুনকৈ গছ গছনি ধুনীয়া কৰি হেৰি কৰা হৈছে। মানে পানী নতুনকৈ বৰষুণ পৰিছে, কি ধুনীয়া মানে জোপোহা হৈ উঠিছে, কি ধুনীয়া এটা পৰিৱেশ হৈছে।